Hello guys, কি খবৰ? মই বিজে দীপক আৰু আপোনালোকে চাই আছে বিজেছ এভৰিথিং ইউটিউব চেনেল। আৰু মই যে কৈছিলোঁ যেটো ট্ৰিপটো যাম হেতু ফাইনালি আহি পাই গৈছেহি। কালিলৈ আমি পুৱাতে যাব লাগিব। যোনফালে যাম মানে পুৱাতে যাব লাগিব। গতিকে আমি গোটেই পেক চেক কৰি মেলি আজৰি। এইফালে এইটো এটা বেগ পেকিং কৰা হৈ গ'ল আৰু আছে এইটো এটা। এই দুডাল লৈ যাব লাগিব মানে। এতিয়া এই দুটা কেনেকৈ নিম বাইকত সেইটো এটা মানে ভাবি আছোঁ কেনেকৈ নিম। এইকেইটা যেনে তেনে নিব লাগিব। এই দুটা বেগ আছে, বাকী আৰু কিবা কিবি কৰিবলগীয়া আছে। এতিয়াই নকওঁ, কাইলৈ ৰাতিপুৱা লগ পাই আছোঁ, তেতিয়া ক'ম ক'লৈ গৈ আছোঁ আৰু তাৰপৰা মজা মজা ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম। আপোনালোকে চাই থাকিব। The next day. গুড মৰ্ণিং গুড মৰ্ণিং গুড মৰ্ণিং। এতিয়া ৰাতিপুৱাই গ'ল, এতিয়া 5টা বাজিছে। আমাৰ বাকী ৰাইজবিলাক উঠিলে, মই উঠা নাই। এতিয়া মই উঠি পেলাই গা চা ধুই লওঁ আৰু গা চা ধুই মেলি ৰেডি হ'ম। বাকী ৰেডি হৈ মেলি ধুনীয়াকৈ কৈ আছোঁ এতিয়া ক'লৈ যাম, আমাৰ ট্ৰিপটো ক'লৈ হৈ আছে, ক'লৈ যাবলৈ ওলাই আছোঁ, গোটেইখিনি সবিশেষ গোটেইখিনি কৈ আছোঁ। চাওক এতিয়া 6টা বাজিব হ'ল, মই গা চা ধুই মেলি আহিলোঁ। 6টা বাজিব হৈছে, কিন্তু এইফালে চাওক ভালকৈ পোহৰ হোৱাই নাই, পোহৰ হ'বলৈ বাকী আছে। মই এতিয়া এই বেগ দুটাটো মানে বাইকত কেনেকৈ বান্ধো তাকে চিন্তা কৰিছোঁ। এটা ইয়াত আৰু এটা ইয়াত বান্ধিম নেকি, তাকে চাই আছোঁ কেনেকৈ বান্ধিলে ভাল হয়। সেইকেইটা আন্ধাৰে মুন্ধাৰে সেইকেইটা কুকুৰাকেইটা আমাৰ নহয়, লোকৰ। আন্ধাৰে মুন্ধাৰে আহি পাই যায়হি। আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি বেগ চেগখিনি বান্ধি লওঁ। আৰু ফাইনেলি মোৰ একদম বেগ চেগ ইয়াত বাইকত বন্ধা হৈ গ'ল। এইফালে এইটো দিছোঁ, এইফালে দিছোঁ এইটো, আৰু এইফালে এইটো। আৰু মায়ে ৰাতিপুৱাই ভাত বনাই দিছিলে, তাকে ভাত কেইটামান খাবলৈ গৈছে। কেইটামান খাই লওঁ, ইমান ৰাতিপুৱা খাবলৈ মন নাযায়, তথাপিও কেইটামান খাই দিওঁ আৰু এনেকৈ বাঢ়ি থৈ দিছে ইয়াতে। ওলাই আহিছিলোঁ মাত্ৰ অকণমান দূৰ আহিয়ে এয়া কুঁৱলীৰ অৱস্থা চাওক। কুঁৱলী কেনেকুৱা, গোটেইখন কুঁৱলী গোটেই ধোঁৱা হৈছে। কেমেৰাত কিমান ধৰিব পাৰিছে নাজানো, গোটেইখিনি কিন্তু কুঁৱলী। ইমানে ঠাণ্ডা লাগিছে, গোটেই মোৰ জেকেট গোটেই তিতি গৈছে। চাওকচোন, গোটেইখন কুঁৱলী একো দেখি নাপায়। এতিয়া বৰদলনি হৈ আমি এইফালে সোমাই আহিলোঁ। এইফালে সোমাই অহা মেইন উদ্দেশ্যটো হৈছে, আমি যদি মাছখোৱা হৈ যাওঁ, মাছখোৱা ৰাস্তাটো বহুতেই বেয়া, মানে আহিবলৈ বহুত অশান্তি হয়। এতিয়া সেইকাৰণে বৰদলনি হৈ এইফালে সোমাই আহিলোঁ। এইফালে ৰাস্তা একেবাৰে ঘিলামৰালৈকে ধুনীয়া, আৰু ঘিলামৰাৰ পৰাতো ক'বই নালাগে, পুৰা সুন্দৰ ৰাস্তা। আৰু আমাৰ অলপ দূৰ হয় যদিও কিন্তু টাইমটো সমানেই লাগে, ৰাস্তাটো ভাল। মাজুলী মানে হ'ল আমাৰ আৱেগ, গৌৰৱ সকলোবিলাক। সেইকাৰণে ইমান ঠাণ্ডাকো নেওচি আমি মাজুলী অভিমুখে ৰাওনা হৈ আছোঁ। আৰু আহি আমি ঘিলামৰা পাই গ'লোহি। ঠাণ্ডাক নেওচি আহি ঘিলামৰা পালোহি। এতিয়া চিধা চিধি যাব লগালগো। ঘিলামৰা পাৰ হৈ আহিলোঁ, ইমানেই ঠাণ্ডা মানে ৰাতিপুৱা মোৰ গোটেই জেকেট আৰু পেণ্ট গোটেই তিতি গৈছে মানে। ইমান নিয়ৰত মানে ৰাতিপুৱা আহি পোৱাই নাই, একদম মানে কৰিবলৈ উপায় নাই। আজি ৰাসত আহিছিলোঁ, তাৰ পৰা আহি আছোঁ। বেলিটো অকণমান ওলাই যায়, এতিয়া মনটো বহুত ভাল লাগি গৈছে, বহুত এনেকুৱা নিচিনা লাগিছে। ইমানে ঠাণ্ডা লাগিছে নহয়, ক'বলৈ বাকী নাই। ফাইনেলি আহি পেলাই ঢকুৱাখানাত পালোহি, কিন্তু কি হ'ব, এনেকুৱা ঠাণ্ডা লাগিছে, গোটেইবিলাক জেকেট গোটেই তিতি গ'ল। আমাৰ ৰাতিপুৱা কেতিয়াও জাৰ্ণি নকৰোঁতে কাণত ধৰি গৈছোঁ, আজি সাংঘাতিক ঠাণ্ডা। এতিয়া ঢকুৱাখানা ইয়াতে হোটেল এখন পাইছোঁ যেনে তেনে, তাতে চাহ অকণ খাওঁ বুলি সোমাইছোঁ, নহ'লে নোৱাৰি মানে পূৰা থপকৈ কঁপনি উঠি গৈছে। এইফালে চাওক, ঢকুৱাখানাত কোনো দোকান চোকান খোলাই নাই। এইফালে যেনিবা এখন হোটেল খুলিলে, এইখন, তাতে আমি এতিয়া চাহ এটা খামগৈ। আৰু চাহটো অৰ্ডাৰ কৰি থৈছোঁ, চাহটো খাই মেলি আকৌ যামগৈ। মাজুলী পাই গ'লোহি মানে। আহি আমি পালোহি জেংৰাই মুখ। মাজুলী পোৱাৰ আগতে জেংৰাই মুখ, আৰু এতিয়া গাটো কিবা এটা ভাল লাগি আহিছে, মানে মাজুলী ফিলটো পাইছোঁ যে খুব ভাল লাগিছে। এইখনেই হৈছে জেংৰাই, আৰু দোকান চোকানবিলাক খোলাই নাই। আমি আহি ইমান সোনকালে পালোহি যে দোকান খুলিবলৈ সুবিধাই নিদিলোঁ, আহি পাই গ'লোহি। এতিয়া মুঠতে গৰু ছাগলী আছে। আমি এতিয়া সোমাই যাব লাগিব বাওঁফালৰ ৰাস্তাটো দি। এইফালেৰে সোমাই গ'লে আমি প্ৰথমে গৈ এতিয়া পামগৈ ফুলনি। আৰু এইখন হৈছে ফুলনি, মানে বাগিচা মানে ফুলনি। এইফালে সোঁ চাইডে যদি যোৱা হয় তেতিয়াহ'লে কমলাবাৰী, আৰু এইফালেৰে গ'লে পহুমৰা, পতিয়ৈ, ৰাওনাপাৰ, এইবিলাক এইফালে যাব লাগে। আমি এইফালেদি পোনাই আছোঁ, কাৰণ আমাৰ এইফালেদি গ'লে চমু হ'ব।
এতিয়া ফুলনি পাৰ হৈ আহিলোঁ আৰু এইফালে গৈ আছোঁ আগুৱাই যিমানে আগুৱাই গৈ আছোঁ সিমানে মনটো ভাল লাগি গৈ আছে কাৰণ আমাৰ লক্ষ্য স্থানটো পাবলৈ গৈ আছোঁ আৰু বেছিকণ নাই আৰু কিমান হ'ব কিলোমিটাৰটো নাজানো বাৰু এইবিলাক বাদ দিওঁ এইফালে গৈ আছোঁ এতিয়া ফুলনিদি সোমাই মেলি গ'লোঁ ধুনীয়াকৈ আৰু ৰ'দটো অকণমান চেলেকা চুবুৰীয়াকৈ দিছে সেইটো ভাল হৈছে এয়া আকৌ লাজ কৰিছে চশমা পিন্ধি আছে যে ইফালে আহি আমি ৰাওনাপাৰ পাই গ'লোঁ ইমান ৰাতিপুৱা চবেই আচৰিত হৈ গৈছে দোকানত সোমাইছিলোঁ দোকানীয়ে কৈছে ইমান ৰাতিপুৱা ইমান কষ্ট কেলে কৰিলা বুলি কৈছে আৰু এইখন চাওক ধুনীয়াকৈ দলং দি থৈছে ইয়াত আগতে দোকান আছিলে এইবিলাক অঁতৰাই মেলি এই ৰাওনা যিটো পুখুৰী আছে সেইটো ডাঙৰকৈ পিছফালে দিছে মই ইয়াত আহিম বাৰু ভালকৈ দেখুৱাবলৈ সেই ডাঙৰ পুখুৰীটো উলিয়াই দিলে মানে বহুত পুৰণা পুখুৰী হয় এইটো ৰজাদিনীয়া আৰু এইখনেই হ'ল ৰাওনাপাৰ পুৰা ইমান ভিৰ চিৰ নাই এতিয়া আমি এইফালে যাবগৈ লাগিব এইফালে আৰু 3-4 কিলোমিটাৰ আছে আৰু আমি পামগৈ মামাৰ ঘৰ এতিয়া তাতে লগ পাম আৰু চাই থাকক আৰু অৱশেষত আহি আমি মামাৰ ঘৰ পাই গ'লোঁ এটা আমাৰ সৰু মামাৰ ঘৰ হয় ইয়াত পালোহি এইটো হ'ল আমাৰ মামাৰ ঘৰ পিছফালে থকা ফিচাৰী এইটো দেখিছে মামাৰ ফিচাৰী আৰু এইখন নাও এইখনত উঠিব লাগিব উঠিবা নাই এইখনত আৰু এইটো ইমান দীঘল ফিচাৰী ইয়াত ডাঙৰ মাছ ধেৰ আছে কেনেকুৱা লাগিছে এতিয়া আহি পেলাই সেইটো কোৱা মাজুলী ঘূৰিবলগীয়া আছে কেনেকুৱা জেগা কেনেকুৱা দেখিছে আৰু ঘূৰিবলগীয়া ঢেৰ জেগা আছে নহয় ফুৰিবা নাই আজি ফুৰিবা নাই ইয়াত আৰু দেখিলে মানে এতিয়া বান্দৰটো দেখা নাই এই বান্দৰ আহিব অলপ পিছত এই এটা মাছে মাৰিলে বান্দৰ আহি আছে বান্দৰ অলপ পিছত ওলাব ইয়াত এতিয়া তুমি সাঁতুৰিব পাৰিবা নাই নাওখন চলাব পাৰিবা চলাবা আৰু চাবাহি আহা এইবিলাক এইফালেদি একদম বাৰিষা পূৰা ইয়াত পানী হয় পানী দি ধুনীয়াকৈ নাও চাও চলাব পাৰি ইয়াতে মাছ চাছ ধেৰ ধৰি থৈ দিয়ে সেইদিনা চিতল এটা ধৰিলে হেনো 4 কেজি ৱেটৰ ইয়াতে গোটেই ডাঙৰ মাছ আছে আকৌ ধৰিব বোলে কোনোবা দিনা ভাল লাগছে ঠাণ্ডাটো কেনেকুৱা হ'ল আজি কিন্তু মানিবলগীয়া ঠাণ্ডা পালোঁ দেই আহোঁতে সাংঘাতিক ঠাণ্ডা মানে মোৰ জেকেট পেণ্ট গোটেই তিতি গৈছে মানে নিয়ৰত ইমানেই নিয়ৰ হৈছে নহয় একো দেখি নাপায় ধোঁৱা কোৱা গোটেইখিনি তিতি গ'ল আৰু ঠাণ্ডাত কপি এতিয়াও কপনি যোৱাই নাই এতিয়া ৰ'দটো অকণমান পাওঁতে ভাল লাগিছে কিন্তু কপনিটো ভালকৈ যোৱাই নাই এতিয়ালৈকে বৰ সোনকালে গুচি আহিলোঁ যে আৰু আহি পেলাই সোনকালে পালোঁ এইফালে চোৱা আকৌ এইফালে এইখন পথাৰখন যে দেখিছা গোটেইখন পানী হয় আকৌ পানী মানে এই ইয়ালৈকে জেওৰাখন এনেকুৱা ওচৰলৈকে থাকে আৰু পানীটো ধানটো ৰুব নোৱাৰে নহয় ইয়াত বাওহে খিছে আমি ইয়াত মই এবাৰ নাও চলাইছোঁ খুব সেইফালে নাও চাও লৈ যায় পেলাই মানে দল চল ঘাঁহ গজে নহয় ঘাঁহবিলাক কাটিব পাৰে মাজুলী কেনেকুৱা লাগিছে দেখি পেলাই আৰু জেগা চাবলৈ আছেই নহয় মানে চাবা কাৰণে সত্ৰ চাবলৈ আছে আৰু ঢেৰ বস্তু আছে আৰু ভিডিঅ' মজা ভিডিঅ' পাই থাকিব একদম গেৰাণ্টি দিলোঁ মজা ভিডিঅ' দি যাম মাজুলীৰ পৰা পূৰা মা আইতা একদম পূৰা ভাত চাত বনাইছে এইফালে আইতা এইফালে এই আইতাই পূৰা ভাত চাত বাঢ়িছে এজনী আমাৰ মা ভাগৰ মাক মানে মোৰ আইতা এতিয়া আমালৈ ভাত বাঢ়িছে কি মাছ এই একদম ভাত বাঢ়ি আমালৈ এতিয়া আমি ভাতকেইটা খাই লওঁ কেইটামান খাই লওঁ ধুনীয়াকৈ তাৰপিছত আকৌ ওলাই যাম আৰু ফাইনেলি আহি আমি পাই গ'লোহি আমাৰ লক্ষ্যস্থানত আৰু এতিয়া আহিলোঁ মামাৰ ঘৰত সোমাই মেলি আহিলোঁ এতিয়া আমাৰ বাৰ ঘৰলৈ আহিলোঁ এইজনে কিবা কিবি চাই আছে গড্ৰেজত কি চাই আছোঁ কিবা এটা চাই আছে এতিয়া ইয়ালৈ আহি অকণমান বহি আছোঁ বাকী অলপ পিছত ওলাই যাম ক'ৰবালৈ সেইখিনি দেখুৱাম আমাৰ এইজন বিখ্যাত ব্যক্তিক লগ পাই গৈছোঁ এতিয়া আপোনাৰ পৰিচয়টো দি দিয়ক দাদা আপোনাক ক'ৰবাত দেখিছোঁ লাগিছে আমাৰ পৰমা এই ৰাম ঠগন দি আছে ইয়াক লগ পালোহি দিনটো ঠগনটো দিলে বাৰু ক'বলৈ গ'লগৈ এতিয়া আমি অকণমান ওলাই গৈছিলোঁ এতিয়া আছোঁ আমি এইটো হ'ল ইয়াতে হৈছিলে ৰাস চাস কিবা কিবি এইকণতে আমি অকণমান বহি আছোঁ খুব ভাল এটা পৰিৱেশত সোমাই আছোঁ আৰু কাইলৈ ফুৰিবলৈ যাবি নহয় কাইলৈ খাটাংগ ক'ত ফুৰাবি যাম আৰু য'ত ত'ত এটা মজা ভিডিঅ' মুঠতে পাব আজি কি হৈছে নাজানো ৰাতিপুৱা যি ঠাণ্ডা পালোঁ ভিডিঅ' কৰা মানে মুদেই নাইকিয়া হৈ গৈছিলে তথাপিও কেইটামান ক্লিপ লৈ থোৱা আছে যিমানখিনি পাওঁ মই চেষ্টা কৰি ভিডিঅ'টো কাইলৈ আপোনালোকৰ মাজত আগবঢ়াম আপোনালোকে চাব আৰু কাইলৈৰ পৰা কণ্টিনিউ ভিডিঅ' পাব ইয়াত ধুনীয়াকৈ মাজুলী ভিডিঅ'বিলাক কণ্টিনিউ দিবলৈ চেষ্টা কৰিম আৰু তই এতিয়া পাৰ্টিটো আজি খুৱাবি নে নোখোৱা একদম ইয়াত থাকি যাব প্ৰুফ থাকি যাব তই পাৰ্টিটো খুৱাবি নাই সেইটো গাহৰি এটা দিবি অকল আৰু সিমানেই হ'ব বাৰু তেতিয়াহ'লে হাঁহি এটা মাৰি দে হিকে হাঁহিটো মাৰ
মাৰিম মাৰ হাঁহি এইটো কাইলৈ মাৰিম এতিয়া মানে ইয়াত বহি আছোঁ ইয়াতে ছোৱালী কেইজনমানে কিবা প্ৰেক্টিচ কৰি আছে আমাক যাবলৈ কৈ আছে আমি এনেই চাই আছোঁ মানে সৰু সৰু ছোৱালী কেইজনমান কিবা প্ৰগ্ৰেম কৰি আছে তাকে অকণমান নাচিবলৈ প্ৰেক্টিচ কৰি আছে আমি তাকে চাই আছোঁ এতিয়া দেখা নাই ইফালে সোমাই গ'ল আমাৰ গৰহে এতিয়া ভাত মাৰিছে পূৰা সন্ধিয়া টাইমত গৰ এইফালে এজনী দিছে নাই এইজনী সেইজনীও দিছে এই সন্ধিয়া টাইমত তাৰপৰা আকৌ আমাৰ এইজনী এতিয়াহে ওলাইছে আহি তাই সময়ে নাই চাওঁ দেখুৱাই দিয়া মুখখন দেখুৱাই দিয়া আকৌ এইজনী মোৰ ভণ্টি তাই ওলাইছে এতিয়া কি খাইছে ভাত বেলেগ দিছে দেখোন আৰু এতিয়া ইমান ঠাণ্ডা হৈছে আমি জুই ফুৱাই আছোঁ আজিৰ ভিডিঅ'টো ইমান খাজ নহ'লে কাৰণ ঠাণ্ডাত কঁপি কঁপি থাকোঁতেই গ'ল গোটেই দিনটো যে কি নহওক যদি চাই ভাল পালে ভিডিঅ'টো তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব সেইবিলাক কৰিবলৈ নাপাহৰিব আৰু মজা মজা ভিডিঅ' দিমহে এতিয়া ইয়াত আহিছোঁ যেতিয়া মাজুলীৰ পৰা গোটেই মজা মজা ভিডিঅ' বনাবলৈ চেষ্টা কৰি যাম বাই বাই